হাই এভৰিৱান, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বিশেষ এটা বস্তু দেখাবলৈ আপোনালোকক বিচাৰিছোঁ। এইকাৰণেই মানে দেখুৱাব ওলাইছোঁ, কাৰণ মোৰ মায়ে বৈ দিয়া মানে দুযোৰ বোৱা কাপোৰ, আগতেও দিয়া বোৱা কাপোৰ। মোৰ বিয়াৰ সময়তে মোক গোটেই কিছু কাপোৰ দিছে, মানে বোৱা কাপোৰ। কাৰণ ছোৱালী বিয়া হৈ আহিলে বোৱা কাপোৰ কিমান লাগে আপোনালোকে জানেই। গতিকে মই বিয়া হৈ অহাৰ পিছতো কাপোৰ দি থাকে, কিন্তু মানে মই আগতে ব্লগিং একো খোলাও নাই, কিন্তু কাপোৰ কিছু দেখা পাই ভাবিলোঁ আপোনালোককো দেখাওঁ। এযোৰ হৈছে বোৱা কাপোৰ নীলা, এইখন হৈছে মেখেলাখন, এইখন মেখেলাখন, আৰু ইয়াৰ লগত আছে চাদৰখন ভণ্টিয়ে দহি বাতি দিছে, খালি মই পিন্ধিবহে বাকী। এইখন চাদৰখন, এইখন হৈছে চাদৰখন, নীলা চাদৰখন, আৰু হালধীয়া চাদৰখন ইয়াৰ যোৰাৰ। এইখন চাদৰখন মই খুলি দেখুওৱা নাই বাৰু আপোনালোকক। আৰু এইখন হৈছে মেখেলাখন, এইখন হৈছে মেখেলা। ঘৰতে লগা বস্তু এটা দেখাবলৈ বিচাৰিছোঁ আপোনালোকক। এয়া হৈছে জলকীয়া, ঘৰতে লগা, এইটো কৃষ্ণ জলকীয়া বুলি কয়। আপোনালোকে কি বুলি কয় নাজানো, কিন্তু ঠাই বিশেষে বেলেগ হ'ব পাৰে। আৰু এইটো হৈছে ভাতকেৰেলা, খায়ো ভাল লাগে, একো সাৰ চাৰ নিদিয়া যে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। গতিকে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব, জনাই লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব।